হেল্ল' গাইজ, মোৰ আকৌ তামোল এখন মুখত নহ'লে কথা নোলায়। তামোল এখন যদি খাই থাকোঁ নহয়, মুখখনত একেবাৰে আখৈ ফুটাদি ফুটি যায় নহয় একেবাৰে। আপোনালোকৰ কথা কওঁতে তামোলখন ভৰাই ল'বচোন, আখৈ ফুটাদি ফুটিব নহয় একেবাৰে কথা। আজি মোৰ মুখৰ আগতে ছোৱালীজনী ধৰা পৰিব নহয়। আই ল'ৰা লগ কৰি আছিলে আকৌ অহা মনে মনে মানে আমাৰ দাং কাটি মিছা কথা কৈ দেৱাশিষক একেবাৰে লগ কৰি থাকেগে। তামিমা বোলে সিহঁতৰ বেংকত কাম আছে, যি কৈ থৈ যাবই মোক একেবাৰে। অ' মা এই অনিমা বোলে বেংকত কাম আছে, মই যাওঁ নি? মই বোলো যা আৰু লগৰ ছোৱালীয়ে মাতিছে হয় নাই বাৰু। তাৰপিছত আৰু এতিয়াই ধৰা পৰিছে, তাৰমানে দেৱাশিষক লগ কৰি থাকেগে। হেৰৌ 4টা-5টালৈকেতো বেংক খোলা নাথাকে হয় নাই বাৰু। মোক মানে বুৰ্বক বনাই আছিলে। মই চাওকচোন বাৰু ইমান বুৰ্বক আছিলোঁ নে বাৰু মই। এতিয়া যি হ'ল হ'ল আৰু এতিয়া ভালে এই বিয়াখনো হৈ গ'ল, জোৱাইও এতিয়া বাৰু বেয়া নহয় বাৰু ভালেই। আপোনালোকে আকৌ লভ ষ্টৰিটো চাব, তাতে সকলো কোৱা আছে তাক কেনেকৈ সেই ঠগি পিনি মই ল'ৰা লগ কৰিলোঁ চব কোৱা আছে। আপোনালোকে চালেই চব গম পাই যাব। মোৰ ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ।